জুবিন গাৰ্গক লৈ চৰ্চাত পঞ্চম শ্ৰেণীৰ এখন উত্তৰ বহী জট কৰিবলৈ দিয়া হৈছিল বাক্য ৰচনা। পঞ্চম শ্ৰেণীৰ পৰীক্ষাত এগৰাকী পৰীক্ষাৰ্থীয়ে জুবিন গাৰ্গক লৈ বাক্য ৰচনা কৰিলে। প্ৰথমতে বাক্য ৰচনা কৰিবলৈ দিয়া হৈছিল ধুমুহাক লৈ। ইয়াৰ পিছতে এগৰাকী পৰীক্ষাৰ্থীয়ে লিখিলে এনেদৰে: ধুমুহা। জুবিন দাই ধুমুহাৰ সৈতে বহু যুগৰ নাচোন কৰিছিল। শান্তি। জুবিন দাই ন্যায় পালে আমি সকলোৱে শান্তি পাম। শৰীৰ। জুবিন দাৰ মৃত শৰীৰটো সোণাপুৰত জ্বলোৱা হৈছিল। বিপদ। শ্যাম কানু আৰু সিদ্ধাৰ্থক বিপদে হাত বাউল দি মাতিছে। পৰিচয়। আমাৰ অসমৰ পৰিচয় জুবিন দা। এয়া এগৰাকী শিক্ষাৰ্থীৰ মনৰ ভাৱ। পৰীক্ষাত আহিছিল এই আটাইকেইটা বাক্য ৰচনা কৰিবলৈ। প্ৰশ্ন আহিছিল ধুমুহা, শান্তি, শৰীৰ, বিপদ, পৰিচয়ৰ ওপৰত বাক্য ৰচনা কৰা বুলি শিক্ষকে এই 5টা শব্দ বাছনি কৰি দিছিল। শিক্ষাৰ্থীয়ে ধুমুহাৰ বাক্য ৰচনাত লিখিলে জুবিন দাই ধুমুহাৰ সৈতে বহু যুগৰ নাচোন কৰিছিল। বাক্য ৰচনা কৰিবলৈ দিছিল শান্তি। শিক্ষাৰ্থীয়ে বাক্য ৰচনা কৰিলে জুবিন দাই ন্যায় পালে আমি শান্তি পাম। আনহাতে পুনৰ শিক্ষকে দিছিল আন এটা শব্দ শৰীৰ। শিক্ষাৰ্থীয়ে বাক্য ৰচনা কৰিলে জুবিন দাৰ মৃত শৰীৰটো সোণাপুৰত জ্বলোৱা হৈছিল। তাৰপিছত দিছিল বিপদ। এইবাৰ বাক্য ৰচনা কৰিলে শ্যাম কানু আৰু সিদ্ধাৰ্থক বিপদে হাত বাউল দি মাতিছে। পৰীক্ষাৰ উত্তৰ বহি দেখি হতবাক শিক্ষকে পাহৰি গ'ল অলপ সময়ৰ বাবে কেনেদৰে এই বাক্য ৰচনাক মই মূল্যায়ন কৰোঁ। এক প্ৰকাৰ এই 5টা শব্দৰ বাক্য ৰচনা এনেদৰে কৰিলে য'ত জুবিন দা অবিহনে বাক্য ৰচনা অসম্পূৰ্ণ হৈ ৰ'ল। শিক্ষকেও নম্বৰ দিবলৈ বাধ্য হৈ গ'ল। গোটেইকেইটাই শুদ্ধ হোৱা বুলি শিক্ষকে কৰিলে স্বাক্ষৰ। এয়াই জুবিন দা। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ থকা এটা নাম, এটা আৱেগ, যাৰ নাম জুবিন। আৰু সেইবাবেই হয়তো শিক্ষাৰ্থীয়ে নিজৰ বহীখনত এই 5টা শব্দ বাক্য ৰচনা হিচাপে জুবিনৰ বিষয়টোকে সামৰি লয়। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে শিক্ষাৰ্থীৰ এই বিশেষ বাক্য ৰচনাৰ বহীখন, য'ত 5টা শব্দৰে ৰচনা কৰিলে 5টাকৈ শব্দ সন্নিৱিষ্ট হৈ থাকিল জুবিন গাৰ্গৰ কথা।